हाय बंधुসকল মই মামনি মই আজি আপোনালোকক দেখাম ভেন্দি কাৰি দেখাম আপোনালোকে ৰুমাল ৰুটিৰ লগত নান ৰুটিৰ লগত খাব পাৰিব এটা মই ভিডিওটো আপোনালোকক দেখাম সেইমতে আপোনালোকে চাই ল'ব আৰু মই এতিয়া ভিডিওটো বনাম আহক प्रथम धुई लब धुई अकमान शुकाबले दी शुकोৱাৰ পিছত আপোনালোকে ভেন্দিটো ভাজিব মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে কৰিব পাৰিব যিহেতু আজি গৰম কেনেকুৱা হৈছে বহুত গৰম হৈ গৈছে এইটো পিয়াজটো মই ডাঙৰ ডাঙৰকৈ দেখিছেনে এটা পিয়াজ চাইফাল কৰিছোঁ কৰি পেলাই কাটি কাটি এনেকৈ বহলকৈ ৰাখিছোঁ এইটো আমি অলপ লেৰেলাই ল'ব লাগিব জনাৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰলে চুপহি দেখিছে নহয় কালাৰটো এইটো কালাৰত আমি ৰাখিম পিয়াজটো জিৰা দিব কাটি থৈছিলোঁ পিঁয়াজ আৰু এয়া জলকীয়া তেজপাত দেখিছে এইখিনি দি দিম কাৰণ জলকীয়াটো আমাক সিজোতে ইমান সময় নালাগে এতিয়া আমি পিঁয়াজখিনি দিম এয়া মই বিলাহী দুটা লৈছিলোঁ এই দুটা ধুনীয়াকৈ মিক্সিত মাৰি ধুনীয়াকৈ পিচি থৈছোঁ দেখিছে নহয় একে জুচ টাইপৰ কৰি থৈছোঁ তেনেকৈ জুচ কৰি ল'ব ইয়াতে আমি ইয়াত দি দিওঁ আমি হালধি দিওঁ দি দিম আৰু নিমখ আমি সোৱাদ অনুযায়ী দিম আমি
বিলাহীটো কেনেকুৱা সময়ত হৈছে বুলি কেনেকৈ গম পাম যে অলপ বিলাহীটো খাবলৈ মানে কেঁচা কেঁচা লাগিব ন বিলাহীটো তেতিয়া আমি অলপ ঢাকনা মাৰি দিম ঢাকনা মাৰি দিয়াৰ পিছত আমি 3টা ষ্টাইলত চাব পাৰিব যে কাষেদি অলপ তেল ওলোৱা নিচিনা হ'ব আৰু অলপ ফুটা 2 নম্বৰ অলপ বিলাহীটো ফুটা নিচিনা হ'ব 3 নম্বৰ কালাৰটো ৰেডি হৈ যাব তেতিয়া আমি গেছটো জানি দিয়ে পেষ্ট কৰিছোঁ এতিয়া আমি গেছটো চিমত দি দিছোঁ আমি ঢাকি দিলোঁ 2 মিনিটৰ কাৰণে চাব পাৰিব আছিল ন ভেন্দিখিনি এটা দি দিছোঁ আৰু যিখিনি আমি ভাজি দিছিলোঁ পিঁয়াজ ন এইখিনি দি দিছোঁ দেখিছে এয়া ভেন্দি আৰু মই যেনেকৈ কৈছোঁ ন পদ্ধতিটো তেনেকৈ আপোনালোকে কৰক আৰু বেছিও মছলা নিদিব ইমান মছলাও গৰমৰ কাৰণে ভাল নহয় ন আৰু মই যিমানখিনি পদ্ধতি বুজাইছোঁ সেইখিনি আপোনালোকে কৰি লওক কৰি পেলাই বনাই খাওক ৰুমাল ৰুটি নাইতো নান ৰুটিৰ লগত আপোনালোকে ভেন্দি গ্ৰেভিটো খাব পাৰে আৰু সেইটো কাৰণে আৰু মই আপোনালোকক খাই কৈ আছোঁ কেনেকুৱা লাগি আছে যেটো বহুত ভাল লাগিছে আপোনালোকে মই ভাল পাইছোঁ আৰু আপোনালোকে বহুত ভাল পাব সেইটো কাৰণে মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ আপোনালোকে বনাওক মই মামনি এটা কথা ক'ব বিচাৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু কমেণ্ট কৰক আজিলৈ আহিছোঁ বাই